নমস্কাৰ ছাৰ। নমস্কাৰ। এট ফাৰ্ষ্ট আপোনাৰ নামটো ক'ব। মোৰ বিৰাজ হাজৰিকা। ঘৰ ক'ত? ঘৰ মোৰ নিৰ্দিষ্ট ঘৰ বুলি নাই, গোটেই অসমখনে মোৰ ঘৰ। গোটেই অসমখনকে মই নিজৰ ঘৰ বুলি ভাবোঁ। এনে তথাপি এনে ঘৰ ক'ত? এনে মোৰ ঘৰ জন্মস্থান দৰং ডিষ্ট্ৰিক্টত। আপুনি কেতিয়াৰ পৰা আৰ্মি জইন কৰিছে? মই 2010 আৰু চাকৰি পোৱাৰ পৰাই মোৰ এই কাৰ্যসূচী চলি আছে। আপুনি দুখীয়া মানুহক সহায় কৰি থাকে ন? হয় হয়, মই দুখীয়া এটা পৰিৱেশতে জন্ম হোৱা। তো সৰুৰ পৰা ভাৱ এটা আছিল, যেতিয়া ছাকচেছ হ'ম বা চাকৰি বাকৰি পাম, তেতিয়া নিজৰ ইনকাম আহিব, দুখীয়াৰ কাৰণে কিবা এটা কৰিম। তো তেতিয়াৰ পৰা মই অন্ন বস্ত্ৰ দান কৰি পঢ়িব। আপুনি এনে প্ৰগ্ৰামত যাই কিনে হেৰি কৰে ন? কেতিয়াবা সেইটো অঞ্চলত যিটো অঞ্চলত যাওঁ ন, তেওঁলোকে মানে এৰেঞ্জ কৰি থৈ দিয়ে, তেওঁলোকে চিলেকশ্যন কৰি থৈ দিয়ে। তাৰপিছত মই যাওঁ, সেইমতে মই বেলেগ বেলেগ চাইজৰ কাপোৰ লৈ যাওঁ আৰু সেইমতে প্ৰগ্ৰামটো হয়। আৰু কেতিয়াবা অন ৰোড জাৰ্ণি কৰোঁ, তাত তাকে তেনেকৈ দেখা পাওঁ। কিছুমান মানুহ আছে ভোক লাগি থাকে, খাব নাপায়, আৰু কিছুমান আছে গাৰ ফটা চিৰা কাপোৰ আছে। তো সেইমতে যাৰ যি প্ৰয়োজন আৰু মোৰ যিটো সামৰ্থ্য, সেইটো অনুযায়ী কাম কৰি আছোঁ। এইবিলাক কাপোৰ কানি আপুনি ক'ৰ পৰা কালেক্ট কৰে? মই কিছুমান গুৱাহাটীৰ পৰা কিনো, কিছুমান দিল্লীৰ পৰা পঠিয়াই। আপুনি কিনে ন? মই নিজে কিনো, মানে যিবিলাক অলপ হ'লচেলত কিনো, অলপ কম দামত পোৱা যায়। আৰু কিছুমান মানুহৰ মানে পুৰণি কাপোৰ কানি দিয়ে, সেইবিলাক নাই সেইটো নিউ কাপোৰ দিয়ে ন? এতিয়াও আছে মোৰ তাত। এনি টাইম মোৰ এই বেগটোৰ লগত থাকে, ইয়াত কাপোৰ আৰু কাঁহী বাতি এযোৰ আছে। কিছুমান মানুহক মানে লেতেৰা কাপোৰ পিন্ধে কাৰণে হোটেলত ভাত খাব নিদিয়ে, মই বহুত দেখিছোঁ তেনেকুৱা। তেতিয়াৰ পৰা মই এযোৰ কাঁহী বাতি এখন ৰাখোঁ লগত, হোটেলৰ ভাত আনি তেওঁলোকক খুৱাওঁ। তেনেকুৱা ইয়াত মই মনত এটা শান্তি পাওঁ। আৰু গুৱাহাটী মানে বহুতো ঠাইত এনেকুৱা আছে, মানে ৰাস্তাৰ কাষত মানুহ থাকে, মানে ঠাণ্ডাৰ দিনতো মানে সিহঁতে কষ্ট কৰি থাকে, সিহঁতক কিবা সহায় কৰে নেকি? হয় হয়, মই যিটো সামৰ্থ্য, মই কৈছোঁৱেই সামৰ্থ্য অনুযায়ী কেতিয়াবা কম্বল চম্বলো দিয়া যায়, বা কেতিয়াবা গৰম কাপোৰ, ঠাণ্ডা কাপোৰ, গতিকে যাৰ যিটো প্ৰয়োজন আৰু। আপুনি এইটো কাম কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে? মানে মই এইটো চাকৰি পোৱাৰ আগতে সৰ্বশিক্ষাৰ মাষ্টৰ আছিলোঁ, 1500 টকা দৰমহা পাইছিলোঁ। তেতিয়াৰ পৰাই ষ্টাৰ্ট হৈছে, আৰু এইটো বস্তুটো ৰেগুলাৰ এভৰি মান্থ, মানে যেতিয়া ৰেগুলাৰ হৈছে মোৰ এই চাকৰিটো পোৱাৰ পৰা। ৰেগুলাৰ হৈছে ন? কিবা আপুনি ক'ৰবাৰ পৰা সহায় পায়নে, নে কেৱল অকলে? নাই, মোৰ সহায় বুলি কোনো নাই, মই নিজে কৰোঁ। ভগৱানে এইটো চাকৰি দিছে, বহুতেতো চাকৰি পোৱা নাই, এইটো দিছে তাৰ মানুহৰ মন থাকিব লাগে। মানে যদি মন থাকে, মানুহে মানে যিকোনো কাম কৰিব পাৰে। তো মোৰ মনটো আছে কাৰণে মই এইখিনি আগবাঢ়ি পাইছোঁ। আজিকালি এইটো দেখিবলৈ পোৱা নাযায়, মানে মানুহৰ সহায় নকৰে মানুহে। আপুনি বহুত ডাঙৰ পদক্ষেপটো লৈছে। হয়, মই ইয়াত এটা মেছেজ, মানে যিখিনি নিউ জেনেৰেশ্যন, মানে নতুন ল'ৰা ছোৱালী যিখিনি আহিছে, মই বিশেষকৈ তেওঁলোকৰ মাজতে এইবিলাক বস্তু বিতৰণ কৰোঁ। আৰু তাৰপিছত মই এটা ক্লাছ লওঁ, মানে তেওঁলোকক এটা মানৱতাৰ শিক্ষা এটা দিয়াৰ চেষ্টা কৰি আহিছোঁ। আৰু বহুতে মোক কথা দিয়ে যে আমিও ডাঙৰ হ'লে এনেকুৱা হ'ম, ৰাইজৰ হৈ কাম কৰিম, সমাজৰ হৈ কাম কৰিম। আপুনি বিভিন্ন গাঁৱতো যায় ন? মই গাঁও এৰিয়া, বস্তি এৰিয়া তেনেকুৱাতে যাওঁ। আপুনি বিয়া পাতিছে নে? বিয়া হৈছে মোৰ, বিয়া মৰিগাঁৱৰ পৰা পাতিছোঁ। এতিয়া আপুনি পষ্টিং ক'ত আছে? পষ্টিং মই শিৱসাগৰত আছোঁ। শিৱসাগৰত আছে ন? তাৰ পৰা মানে আপুনি বিভিন্ন ঠাইত গৈ, তাৰ পৰা মই যেতিয়া ওচৰখিনি মই ছানডে অফ পাওঁ, ছানডে যাওঁ। বাকী দূৰত হ'লে মানে ছুটি ল'ব লগা হয়। এতিয়া গুৱাহাটী আহিছোঁ, তো 4 দিন ছুটি লৈছোঁ। আজি পানীখাইতিত প্ৰগ্ৰাম আছিলে। আৰু আমাৰ যুৱ সমাজক কিবা ক'ব খোজে নেকি আপুনি? যুৱ সমাজক মই এইটোৱে ক'ব বিচাৰোঁ যে সামৰ্থ্য অনুযায়ী মানে সমাজৰ হৈ কাম কৰক। আজি আপোনালোকে দেখিছে ধৰ্ষণ, হত্যা কিমান চলি আছে, লুণ্ঠন চলি আছে। তো এইবিলাক এইকাৰণে হৈছে, মানে মানৱতাৰ শিক্ষাটো পোৱা নাই। আমি নিউ জেনেৰেশ্যনে মানে কিতাপৰ শিক্ষাটো লৈ আছে, যিটো মানৱতাৰ শিক্ষা, সেইটো যদি পাঠ্যপুথিত থাকিলহেঁতেন, আজি এনেকুৱা নহ'লহেঁতেন। বেলেগৰ দুখটো যাতে বুজি পায়, তেনেকুৱা এটা শিক্ষা মানে দৰকাৰ হৈ পৰিছে আজি সমাজত। তো সেইকাৰণে মই ঘৰ বাৰী এৰাৰ নিচিনাই পায়, ঘৰত খুব কম যাওঁ। মোৰ যিখিনি ছুটি আছে, মই এইখিনি ৰাইজৰ সমাজৰ কাৰণে কৰি আছোঁ। আৰু ইয়াৰ মই প্ৰেৰণা পাওঁ, মই ভূপেন দাৰ গানবিলাক শুনি মই ইয়াৰ প্ৰেৰণা পাওঁ। অট'মেটিক ৰাস্তা খোল খাই যায়, মানে
তেখেতৰ গান শুনি। আৰু আমাৰ যুৱ সমাজক কিবা কওক যে কেনেকৈ এই পদক্ষেপটো ষ্টাৰ্টিং কেনেকৈ কৰিব সেইটো মানে সেইটোৰ বিষয়ে অকণমান কওক। আজিৰ যুৱ সমাজ কিছুমানে বিচাৰি আছে, কিছুমানে ধৰক কিছুমানে এনেকুৱা মন আছে যে সিহঁতে গান কৰিব, মানে পদক্ষেপটো ষ্টাৰ্টিং কেনেকৈ কৰিব। ষ্টাৰ্টিং কিছুমানৰ মনত এটা লাজ ভাৱ থাকে, হয় হয়, তো লাজটো থাকিলে নহ'ব, তো তেওঁলোকে ওলাই আহিব লাগিব। আৰু যিটো ফিলিংছ মানুহ এজনৰ বা কোনোবা এজন বিপদত পৰি আছে, এই ফিলিংছটো যেতিয়া নিজৰ মনত যেতিয়া নিজে আনিব, তেতিয়া তেওঁ অট'মেটিকলি এটা সাহস পাব, মানে অট'মেটিকলি তেওঁ আগুৱাই যাব। আৰু মই দেখিছোঁ আজি যুৱ সমাজ বহুতো আগুৱাই গৈছে, কৰিও আছে কিছুমানে, কৰি আছে। আৰু কিছুমানে সেই ৰাস্তাটো পোৱা নাই মানে। তো মোৰ সংস্পৰ্শত যদি আহে মই নিশ্চয় তেওঁলোকক বুজাবলৈ চেষ্টা কৰিম আৰু বুজি পাব। ধৰা আপোনাৰ ধৰক ফোন নম্বৰটো দি দিম আমি। হয় হয়, দি দিব। মোৰ ফোন নাম্বাৰ এনি টাইম ৰাইজৰ কাৰণে আছে, এনি টাইম 24 আৱাৰ্ছ। ডেছক্ৰিপশ্যনত দি দিম, ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। হয় হয়, দি দিব পাৰিব। আৰু যিকোনো সহায় মোৰ সামৰ্থ্য অনুযায়ী যিকোনো সহায় যদি কেতিয়াবা প্ৰয়োজন হয়, মই কেতিয়াও না নকৰোঁ। মাত্ৰ ছুটি পালে মই আহি যাম। ছাৰ, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। আপুনি বহুত ভাল কাম কৰি আছে, এনেকুৱা কাম আপুনি ভৱিষ্যতেও কৰি থাকক তাৰ কামনা কৰিলোঁ। আৰু যুৱ সমাজলৈ মোৰ এইটোৱে মেছেজ যে আপুনি যদি কিবা কৰিব খোজে তেনেহ'লে কৰিব পাৰে। মানে এইটো বহুত ভাল পদক্ষেপ। আজিৰ দিনত মানুহৰ সহায় কৰা মানুহ খুবেই কম। যদি আপুনি যত্ন কৰে, যদি আপুনি বিচাৰে তেনেহ'লে সহায় কৰিব পাৰে। এইটো চাওক, কাপোৰৰ হেৰি এইটোত নাম লিখা আছে গৰীবৰ বন্ধু বুলি। কাঁহী বাতি থাকে। কিছুমান মানুহক মানে হোটেলত ভাত খাব নিদিয়ে। হয় হয়, এটাই কাৰণ যে কাপোৰযোৰ লেতেৰা। তো মই যদি পাওঁ তেনেকুৱা মানুহ, কাঁহীত ভাত দালি চব্জি আনি তেওঁক খুৱাওঁ, আকৌ কাঁহীখন মই লগত ৰাখি থওঁ। বহুত বস্তু আছে। এইবিলাক চাদৰ আমাৰ কিছুমান মানুহ আছে, মানে মই দেখা পাওঁ মহিলা, সেইবিলাকো আমাৰ নিজৰে মানুহ হয় নহয়। তো তেওঁলোকে দেখা পাওঁ চিঙা ফটা কাপোৰ পিন্ধি আছে। তো মই পোৱাৰ লগে লগে এইখানে দিওঁ। আজিও কেইযোৰমান কাপোৰ দি থৈ আহিছোঁ গুৱাহাটী পানী খেতি। বাকী বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে টি চাৰ্ট মই এনি টাইম এইবিলাক লগত ৰাখোঁ। য'তে যি প্ৰয়োজন হয় সেইমতে মই এইবিলাক বিতৰণ কৰোঁ। এইটো আপোনাৰ হেৰিটোৰ নাম কি? এইটো চাওক, গৰীবৰ বন্ধু, ফ্ৰেণ্ড অফ পুৰ। বাকী আজিৰ যুৱ সমাজো যদি আগবাঢ়ি আহে সমাজৰ হৈ, আমাৰ অসমখন নিশ্চয় এদিন আগবাঢ়িব। আমাৰ অসমখনক যদি আমি আগুৱাই নিব বিচাৰোঁ, তো সকলোৱে হাতে কামে লাগিব লাগিব। তেতিয়াহে আমি অসমখন আগবঢ়াই নিব পাৰিম। ঠিকে কৈছে আপুনি, কেৱল মুখেৰে ক'লে নহ'ব, আমি কামে কাজতে কৰিব লাগিব। চ' আশা কৰোঁ আপোনালোকে বহুত কিবা কিবি জানিব পাৰিলে এইটো ভিডিঅ'ৰ পৰা, আৰু বহুত কিবা কিবি শিকিব পাৰিলে। চ' আশা কৰোঁ আপোনালোকেও আগুৱাই আহিব। চ' সেইটোৱে কামনা কৰিলোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ কওক। কি নাম আছিলে? দ্য নলেজ শ্ব'। দ্য নলেজ শ্ব' এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু বেল আইকন বজাই দিয়ক। তেওঁলোকৰ যিবিলাক ভিডিঅ' আছে, মই ভাবোঁ অনাগত দিনত সমাজৰ কাৰণে এক প্ৰেৰণা হ'ব। তাৰে আশা কৰিলোঁ। নমস্কাৰ। আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আচ্ছা, ধন্যবাদ। ঠিক আছে, থেংক ইউ। বহুত ভাল লাগিল।